নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ চানু এডিশ্যন আছাম চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ কেইটামান অসম জিকে ৰিলেটিভ কুৱেশ্যনছ। গতিকে আহকচোন আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যনছ লৈ আহিছোঁ আপোনালোকৰ বাবে। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যনসমূহ আছে শ্ৰীমন্ত শংকৰদেৱক, খ আছে ৰাম সৰস্বতীক, গ আছে শ্ৰী মাধৱদেৱক, ঘ আছে ভদ্ৰদেৱক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভদ্ৰদেৱক। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যনসমূহ আছে যতীন্দ্ৰনাথ দুৱৰা, ভদ্ৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধুৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যনছ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যনসমূহ আছে কীৰ্তন ঘোষা, ৰামায়ণ, মহাভাৰত আৰু ধৰ্মপুস্তক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ধৰ্মপুস্তক। বন্ধু বান্ধৱীসকল, আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনছলৈ। নেক্সট কুৱেশ্যনটি আছে অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি? অপশ্যনসমূহ আছে কীৰ্তন ঘোষা, হৰিচন্দ্ৰ উপাখ্যান, দশম আৰু কেলিগোপাল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হৰিচন্দ্ৰ উপাখ্যান। বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি অন্তিমটো কুৱেশ্যনছ। অন্তিমটো কুৱেশ্যনছ আগবঢ়োৱাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটি প্ৰথমবাৰৰ বাবে চাইছে বা এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ আমি অসম জিকে ৰিলেটিভ এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকৰ বাবে আগবঢ়াই থাকিম। গতিকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো নিশ্চয় লাইক কৰি দিব আৰু শ্বেয়াৰো কৰি দিব। আৰু কি ক'ম, আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই নিশ্চয় এবাৰ চাই ল'ব। আহকচোন আৰম্ভ কৰোঁ অন্তিমটো কুৱেশ্যনছ। অন্তিমটো কুৱেশ্যনছ আছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অপশ্যনসমূহ আছে ভীম সৰস্বতী, খ প্ৰহ্লাদ চৰিত্ৰ, গ উষা পৰিণয়, ঘ কাৰ্ণিয়াৰ কীৰ্তন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব প্ৰহ্লাদ চৰিত্ৰ। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আকৌ লগ পাম এটা অন্য নতুন ভিডিঅ'ত। গতিকে আজিলৈ ধন্যবাদ।